শ্রীমদ্ভগবদ্গীতা সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যোগ। উদার সর্ব এবৈতে জ্ঞানী ত্বত্মেব মে মতম আস্থিতঃ সহি যুক্তাত্মা মামেবানুত্তমম গতিম। আমি আগৰ ভিডিঅ'ত 4 প্ৰকাৰৰ ভক্ত কথা পাইছিলোঁ। সেইসকলক দুটা ভাগত বিভক্ত কৰিছে, সেয়া হ'ল মহাত্মা আৰু আত্মা। কোনসকলক মহাত্মা আৰু আত্মাস্বৰূপ জানো আহক। এই শ্লোকত কৈছে, এওঁলোক সকলোৱে মহাত্মা, কিন্তু জ্ঞানী মোৰ আত্মাস্বৰূপ, কাৰণ জ্ঞানীজনে একমাত্ৰ মোকেই উত্তম বুলি সেৱা কৰি থাকে। ইয়াৰ অৰ্থ এইটোৱেই যে আমি বিপদৰ সময়ত বা নিজৰ স্বাৰ্থৰ কাৰণেহে মনত পেলাওঁ। সেইকাৰণেই আমি আত্মা হ'বলৈ যত্ন কৰিব লাগে।